হাই ফ্ৰেণ্ডছ, জ্যোতিকা ব্লগছৰ এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, মই খৰাহি পাইছোঁ। খৰাহি পোৱাৰ পাছতে দেখিলোঁ যে আজি বাৰ্থডে আছে, খুৰাৰ ল'ৰাৰ সৰু ল'ৰাৰ বাৰ্থডে। তাৰ কাৰণে ইয়াতে যা যোগাৰ চলি আছে। মই আহি পাই দেখিলোঁ যে দেউতা আৰু খুৰা লগ লাগি একেলগতে মাংস বনাই আছে। ভাবিলোঁ এটা ক্লিপ ৰাখি দিম, তাৰ কাৰণে এইটো ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাই যাব শেষলৈকে। মই বাৰ্থডেত কি কৰিছোঁ কি কৰা নাই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো ভালদৰে চাই যাব। এয়া মাংস বহাই দিছে। মছলাখিনি আগতে বনাই ভাজি লৈছে। আলুটো ভাজি কিনে ছাইডত ৰাখি দিছে, মই দেখাম আপোনালোকক। মছলাখিনি ভালদৰে ভাজি লোৱাৰ পাছত মাংসটো দি দিছে। আলুটো ভালদৰে এনেদৰে ভাজিলেই কাষত ৰাখি দিছে। এনেদৰে দুয়োজনে মাংস বনাই থকা দেখি বহুত আমাৰ দেউতাই বাৰু ভাত বনায়, এনেদৰে বনায় কেতিয়াবা এনেকৈ সৰু সুৰা কৰ্মত ঘৰুৱা কৰ্মত বনায়, কিন্তু খুৰাই তেনেকৈ বনোৱা নাছিল। আজি দেখি কিনে ভাল লাগিছে। কি বনাল দেউতা এবার? এনেদৰে বনাই আছে। চব্জি আৰু দালি, চব্জিও অলপ ক্লিপটো ৰাখিছিলোঁ, মই মাজত লগাই দিছিলোঁ। এনেদৰে বনাইছে আৰু চব্জি দালি খোৱা হৈছে। তাৰপাছত মাংস বনাইছে। তাৰপাছত মই গৈছিলোঁ ভিতৰত বিয়াৰ কেছেটখন লগাই দিছে। বিয়াৰ দিনাই এফালে বেলুনৰ কামবিলাক কৰি আছে। তেনেকৈয়ে জোৰোণৰ মানে ভিডিঅ'বোৰ দেখি ভালে লাগিছে। মই চোৱা নাছিলোঁ, মানে পেন টাইপত দিছে, সিহঁতে টিভিত লগাই দিছে। মই দেখা নাছিলোঁ, যোৱা নাছিলোঁ তাৰ কাৰণে কেছেটখনৰ চাই। তাৰপাছতে কেক কাটিলোঁ। মই টিকু বুলিয়ে মাতোঁ, তাৰ কাৰণে টিকুৰ কেক কাটিছোঁ। কেক কটাৰ সময়ত দুজন ভাগিনক লৈ কেক কাটিছে। চাওক, টিকুৰ ভাগিন দুয়োজনে, টিকুৰ ভাগিনাই এয়া কেক কটাৰ সময়ত দুয়োটাই টিকুক বহুত ভাল পায়। তাৰ কাৰণে দুয়োটাৰে ওচৰতে থিয় দি আগতে দুয়োটাকে খুৱাই দিছে। চাওক, এয়া মামাকৰ মৰম। এনেদৰে টিকুক খুৱাই সকলোবোৰে কেকবিলাক এনেকৈ গাত লগাই দিছে। সকলোকে খুৱাই কিনে মানে ধেমালি কৰিছে যে অলপ কেক গোটেইবিলাকৰ মুখত দিছে। আপোনালোকে চাবচোন, এয়া এনেদৰে সকলোবোৰে লগাই দিয়া হৈছে। এইজনে সিজনক দিছে, ইজনে সিজনক দিছে। আৰু পেহীহঁতৰ মাজু ল'ৰাটো হৈছে, সিটো আৰু নকৰাকৈ এইবিলাক থাকিব নোৱাৰে। তাৰ কাৰণে সকলোবোৰে ইয়াৰ জেঠিমাটোৰ ছোৱালীটোক মানে অৱস্থা নোহোৱা কৰি দিছে এইবিলাক কেকেৰে। তেনেকুৱাকৈ সকলোবোৰ আমি কেক কটা খোৱাৰ পাছত এতিয়া ভাত তলত দিব। তলত ঠিক কৰা হৈছে, তাত দিয়া হ'ব। তাৰ কাৰণে এতিয়া তলত যাব আমি।
সকলোৰে মুখবিলাক চাওকচোন অকল কেকেৰে ভৰ্তি কেকটো আধা অংশ হৈছে কেকেৰে তাৰ পাছত এই মুখত একো লগা নাছিলে পেহীহঁতৰ ল'ৰাটোৰ সি চবকে দিছে কিন্তু সিৰ মুখত লগাব পৰা কোনো নাছিল তাৰ পাছত লগোৱা হ'ল এয়া গাঁৱৰ সকলোবোৰ ল'ৰাবিলাকে লগ লাগি দুজনৰ মানে কেক বাৰ্থডে আছিল টিকু আৰু এজন ল'ৰা সিহঁতৰ মানে দুটা কেক আনি এনেদৰে আমাৰ মানে খুৰাটোৰ চোতালতে এনেকৈ কেক কাটিছে কিন্তু কেক দুটা কোনেও খাব পৰা নাই এই ভিডিঅ'ত চাই থাককচোন কি কৰিছে অৱস্থা এয়া দেখিছেনে ইয়াতে এজন ল'ৰায়ো অলপো কেক খোৱা নাই বাকী দুটা কেক তাৰমানে এনেকুৱা অৱস্থা কৰিছে তাত তেনেকুৱা কৰে আজি কণী ভাঙিব কিবা কৰিব বাৰ্থডে যাৰ তাক অৱস্থা নোহোৱা কৰি দিয়ে ইয়াতে খোৱা লোৱাৰ যোগাৰ কৰি মানে ভাত দিয়াৰ কাৰণে যোগাৰ কৰা হৈছে তাত এতিয়া ভাত দিব সকলোবোৰে ভাত খাব মই দেখাই যাম একে এক দুটাই একে দুটাৰ মুখতে আধাকে গুচি গৈছে চাওক মাংস ঠিক কৰি আছে ভাতো ঠিক কৰিছে আৰু মানুহবোৰ বহিছে তাত ভাত দিব এতিয়া ভাত খাইছে সকলোবোৰে তেনেদৰে ভাত দিয়াইছে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো বজাই দিব চাওক সিহঁতৰ মানে শেষ হয় নাই বাই ভিডিঅ'টো